ব্ৰাহ্মণে কেইটা ফুল আনিব দিছিলে কেইটা দিছিলে তিনিটা হয় জানো কেইটা দিছিলে দুটা দুটা ফুল ব্ৰাহ্মণীয়ে ঠিকেই আনিলে কিন্তু ফুল তার মাঝারি মানে বোকা ফুল আনিলে ব্রাহ্মণে দেখুন প্রথমতেই খেলে মেলে লগালে বারুজি রহ বগা ফুলটো হয়েছে প্রভু নারায়ণৰ প্ৰসাদ কিবা কাৰণে ব্ৰাহ্মণীয়ে সেই বগা ফুলটো কৰি জ্বলি মাৰি দিয়ে যারা হলে ব্রাহ্মণ নিশ্চয় পুত্র সন্তানে হব আর কিবা কারণ যদি ব্রাহ্মণীয়ে সেই রঙা ফুলটো আনি জ্বলি মারি দিয়ে যারা হলে কিন্তু ব্রাহ্মণীয় জীবন সন্তান হয়ে থাকিব ও পরীক্ষা করিলা পূজার বাজারে পুত্র কাম নারে মই ৩৩ কোটি বতা মন্ত্ৰ জপি এই জয়কলৈ নিমন্ত্ৰণ জনাইছো অ আই খুৰী হা তুমি এটা কাম কৰা তুমি মোৰ হাতৰ পৰা যিকোনো এটা তুমি ফুল লোৱা আৰু তুমি অ আমাৰ এইফালে তুমি ব্রাহ্মণী কিন্তু মহা চিন্তা কৰিছিল কোনটো দিম বগাটো দিম নে ৰঙাটো দিম নে বগাটো দিম নে ৰঙাটো দিম ব্ৰাহ্মণী শুন তই মোৰ মুখত কি পেল পেলকে কি চাই আছ ভাল লাগছে নেকি অ তুমি কি মুতে কি চাই রাখলি হব নেকি অ তুমি মোৰ হাতৰ পৰা এটা ফুল লোৱা আৰু তুমি বুজি পাইছা অ আমাৰ ইফালে তুমি আমাৰ ইফালে তুমি ব্ৰাহ্মণী কিন্তু সঁচাকৈ মহা চিন্তা কৰিছে কিয়নো ব্ৰাহ্মণৰ পৰীক্ষা নিদিলেও নহয় কিবা এটা দিম কিবা এটা হ'ব বহু কথা ভাবিছিল যে ব্ৰাহ্মণে কি কৰিলে জানা
কলি এইমাত্ৰ এই বেঞ্জি মাৰি আছে ব্ৰাহ্মণীক কৈছোৱে ৰচোন ৰ এইমাত্ৰ যে কলি পুত্ৰ কইনা লাভৰ বাবে আকৌ বিয়া হ'ব লাগে বুলি এই ব্ৰাহ্মণী ৰ তই যে এইমাত্ৰ যে বিয়া হোৱাৰ কথা কলি কাৰ বিয়া কথা কৈছে কাৰ বিয়া কথা কৈছে মোৰ বিয়া কথা কৈছা মোৰ বিয়া কথা কৈছা এই বয়সত এই বনিয়াতে মোৰ দেখোন বয়স দেখোন 85 বছৰ ওপৰত হৈছে এই বয়সত মোক কোনোবাই কইনা দিব দিব বনায়ত দিব এই বনিয়াত বৰা গল্পে দেই নেকি বিয়া কৰালে প্ৰিয় থ্যাংক ইউ বিয়া কৰালে প্ৰিয় কোনে কইনা দিব ডেকা কইনা আনিলে মোৰ ডেকা কইনা আনিলে মোৰ চলি পৰি জন্ম দিব এইবনিহা এই বক্সৰ কাষত যে থিয় হৈ আছে বৰদেউতাজন বৰদেউতা বৰদেউতা আপুনি শুনি আছেনে আপুনি বাৰু এটা কথা কওকচোন বৰদেউতা 85 বছৰ ওপৰত হোৱা বুঢ়াটোই ন 85 বছৰ ওপৰত হোৱা বুঢ়াটোই ন চলি বলি বলব পাৰিব বৰদেউতা নৰে বুলি কৈছে দেখোন এই ককাই কব কা 85 বছৰ ওপৰত হোৱা বুঢ়াটোই চলি বলি বলব পাৰিব নৰে বুলি কৈছে দেখোন হা পাৰিব আজিকালি যিহে যুগ পড়ছি পারব জন্ম দিব কি মতে পা দেখা কইনা আনিলে বড়